সানডে স্পেচিয়েল এইফালে আইমাতৃ একেবাৰে ছাতি লৈ ক'তনো গৈছে মই গম নাপাওঁ দেই। দুপৰীয়া ভাগত ওলাই গৈছিলে আৰু আহিলৈ ভাগৰ লাগিলে এয়া বহি আছে আৰু মই ওচৰতে বহি চুপতি মাৰি আছিলোঁ। আৰু এইকেইটা হৈছে ৰাতিৰ দৃশ্য। মই 5টা কোষ্টাৰ বনাইছিলোঁ। গোটেইকেইটা কালাৰটো মই চেঞ্জ কৰিলোঁ আৰু যেতিয়া মোক মানে ক্লাইণ্টে কয় যে নিজৰ মতে কৰা তেতিয়া মানে মোক আৰু একো নালাগে আৰু খুব বেছি ভাল লাগে মনটো। নিজৰ মতে কামবোৰ কৰিবলৈ পালে নিজৰ ক্ৰিয়েটিভিটিখিনি ওলাই পৰে ন। সেয়াই আৰু মনটো ভাল লাগিলে, সেইকাৰণে এই কিচেনকেইটা বনাই কমপ্লিট কৰি পেলালোঁ। আৰু মায়ে মোক কৈছে যে এইকেইটা বোলে বেঙেনাৰ নিচিনাহে লাগিছে, হয় জানো? মই আকৌ ষ্ট্ৰবেৰীহে বনাইছিলোঁ। বাৰু যি কি নহওক, গৈ পালোঁ এইফালে আমাৰ নিয়ৰৰ ওচৰ একেবাৰে দন্দুৰী। মোক একেবাৰে চুলিতেই ধৰে। একো নাই, এতিয়া বাচ্চা হৈ আছে, ডাঙৰ হ'লে বুজাই দিম যে চুলিত ধৰিব নাপায়। আৰু যি কি নহওক, এইফালে টি পাৰ্টি এটা কৰিলোঁ। এনেকৈ মই নিমকি চচৰ লগত লগাই খুব বেছি ভাল পাওঁ খাই। এইফালে আমাৰ নিয়ৰকো অকণমান দেখাই দিছোঁ, যিহেতু বাচ্ছাই হৈ আছে, এতিয়া ডাঙৰ হ'ব আৰু বাইদেউ 1-2 মাহৰ ভিতৰত 1 বছৰীয়া হৈ যাব। বাৰু যি কি নহওক, ঘৰ আহিলোঁ। কেইটামান ষ্টিকাৰ অনা আছিলে, এইকেইটা আগত মই লং ভিডিঅ' এটাত আপোনালোকক দেখাইছিলোঁ। 200 নে 150 টকা এটাৰ ভিতৰত 50টা পিচ আহিছিলে এনেকৈ। আৰু এনেকুৱা কালাৰফুল বস্তুবোৰ চবেই ভাল পায় নহয় জানো। আজিলৈ আহিছোঁ, বাই।